नमस्कार बंधु बान्धवीসকল अमर ब्लग्सলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি আমি গৈ আছো এখন ডাঙৰ বয়লাৰ ফাৰ্ম চাবলৈ, যিখন বয়লাৰ ফাৰ্ম এজন যুৱকে আৰম্ভ কৰিছে আৰু প্ৰায় 2 বছৰমান হ'ল। বলক আমি তেওঁ বয়লাৰ ফাৰ্মখন চাওঁ আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই সকলোকে অনুৰোধ জনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু সাইডত থকা ঘণ্টাটো বজাই দিব যেন মোৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে প্ৰথমে চাব পাৰে। আহক আমি এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি উপস্থিত হৈছোহি বয়লাৰ ফাৰ্মখনত। বহুত ডাঙৰ ফাৰ্ম এখন, ইয়াত প্ৰায় 2000 অধিক পোৱালি আছে। চাওক প্ৰায় 100 ফুটৰো অধিক দীঘল আৰু 22 ফুটৰো অধিক বহল এখন বয়লাৰ ফাৰ্ম। ইয়াত প্ৰায় 2000 অধিক পোৱালি আছে বৰ্তমান। চাই যাওক আপোনালোকে। পোৱালিখিনি এতিয়া ৰেষ্ট লৈছে যিহেতু আজি বহুত গৰম। চাই যাওক আপোনালোকে বয়লাৰখিনি কি ধুনীয়াকৈ শুই আছে। প্ৰায় 2000 অধিক বয়লাৰ এই ফাৰ্মখনত আছে। তেন্তে অনুমান কৰক আপোনালোকে এই বয়লাৰ ফাৰ্মখন কিমান ডাঙৰ হ'ব লাগিব। ইয়াত যেতিয়া 2000 অধিক পোৱালি আছে, আপোনালোকে এবাৰ অনুমান কৰক এই ফাৰ্মখন কিমান ডাঙৰ হ'ব লাগিব। মই আপোনালোকক দেখুৱাই আছো। মোক খোজকাঢ়ি ভাগৰ লাগি গৈছে, সেইটো কাৰণে মই ৰখি পেলাই ভিডিঅ'টো বনাই আছো। কাৰণ যিহেতু যথেষ্ট ডাঙৰ ফাৰ্ম হয় এখন, মোক খোজকাঢ়ি ভাগৰ লাগি গৈছে, সেইটো কাৰণে মই ৰখি পেলাই আপোনালোকক ভিডিঅ'ত দেখুৱাই আছো। আপোনালোকে চাওক। এয়া এটা পানী খোৱা দৃশ্য। আৰু এই ফাৰ্মখন আছে গহপুৰ বৰিগাঁৱত। বৰিগাঁও এজন যুৱকে এই ফাৰ্মখন আৰম্ভ কৰিছে। প্ৰায় 2 বছৰ হ'ল আজি এই ফাৰ্মখন আৰম্ভ কৰা। চাওক ঘৰটো বেছি ওখও হ'ব নালাগে। বৰ বেছি ওখ নহ'লেও হ'ব ঘৰটো। আৰু ডাঙৰ পাত্ৰবোৰ একোটা একোটা ডিষ্টেঞ্চৰ ৰখা হৈছে। চাওক ফাৰ্মখনলৈ আহি কিবা এটা মনটো ভাল লাগি গ'ল আজি। আৰু আহক আমি আজি ফাৰ্মখনৰ মালিকজনৰ লগত অকণমান কথা পাতোঁ। আহক তেওঁৰ লগত কথা পাতোঁ। এই ঘৰটোৰ কিমান দীঘল বাৰু আপুনি কওকচোন। এইটো তোমাৰ ভিতৰে 100 ফুট আছে আৰু বহলটো 22 ফুট। এই পোৱালিটো কিমান দিন হ'ল না? আজি এইটো তোমাৰ 35 দিন হ'ল। 35 দিন হ'ল। ওজনটো কিমান হৈছে পোৱালিখিনি এতিয়া? ওজনটো এতিয়া এভাৰেজ 2 কেজি 100 আহি আছে। ইয়াতে কিমান পোৱালি আছে বাৰু? ইয়াত এতিয়া মোটামুটি 2000 পোৱালি আছে। চাওক বন্ধু বান্ধৱীসকল, ইয়াত প্ৰায় 2000 পোৱালি অধিক আছে। এই বাচনখিনি কিয় উঠাই থোৱা হৈছে বাৰু? বাচনখিনি মানে আজি ৰ'দ দিছে যে, ৰ'দ দিয়াৰ কাৰণে মানে বাচনখিনি উঠাই থোৱা হৈছে। যদি বেছি গৰম হয় মানে বাচনখিনি উঠাই থোৱা হয় ন? অকল পানীটো দি থোৱা হয়? পানীটো দি থোৱা আছে। আপোনালোকে আৰম্ভ কৰা কিমান দিন হ'ল? মোৰ আজি 2 বছৰ হৈ গ'ল। কিমান মান টকা খৰচ হ'ল আপুনি আৰম্ভ কৰোঁতে? আপোনাৰ কিমান মান টকা খৰচ হ'ল? আৰম্ভৰ পৰা এক বেচ উলিয়াই দিয়ালৈকে ঘৰ চৰ বনোৱালৈকে 1,85,000 টকা খৰচ হৈছিলে। লাভ হৈছেনে আপোনাৰ? লাভ হৈছে, যথেষ্ট লাভ হৈছে বাৰু। হয়, তেওঁ কোৱা মতে তেওঁ যথেষ্ট লাভ হৈছে। আৰু আপোনালোকেও এনে ব্যৱসায় কৰিব পাৰে।
তেওঁ বৰ্তমান এজন ছাত্ৰ হয় তেওঁ পঢ়ি আছে পঢ়ি থকাৰ মাজতে তেওঁ ব্যৱসায় কৰি আছে আৰু নিজৰ খৰচ নিজে উলিয়াই ইয়াতে প্ৰায় 2000ৰ অধিক পোৱালি আছে এওঁলোকক পোৱালিখিনিক দানা টাইমটো কেনেকৈ দিয়ে আপুনি কোনটো টাইমত দানাটো দিয়ে মই সভাগ ৰাতি দিওঁ মানে যদি ঠাণ্ডা পৰি থাকে তেতিয়া ৰাতিপুৱা এক টাইম দিওঁ তাৰপৰা দুপৰীয়া এক টাইম দিওঁ 2টামান বজাত আৰু বাকী ৰাতি দিওঁ সভাগখিনি ধন্যবাদ চাওক ইয়াতে প্ৰায় 2000 অধিক ব্ৰইলাৰ আছে আৰু তেওঁ কোৱা মতে তেওঁ বৰ্তমান এটা বেচ উলিয়াই দিছে আৰু তেওঁ ঘৰ চৰ বনাই মেলি সম্পূৰ্ণ 1,85,000 টকা খৰচ হৈছে পোৱালি ছোৱালী আনি আৰু তেওঁ যথেষ্ট লাভৱান হৈছে বুলি আমাক জনাইছে আৰু আপোনালোকেও যদি এনেকুৱা এখন ফাৰ্ম খুলিব বিচাৰিছে 2000 পোৱালিৰ কাৰণে তেতিয়াহ'লে আপোনালোকক ঘৰটোৰ দীঘল লাগিব প্ৰায় 100 ফুট আৰু বহল 22 ফুট আৰু সৰুকৈ খুলিব বিচাৰিলে আপোনালোকে ঘৰটো সৰুকৈও বনাব পাৰিব ঘৰটো কেনেকৈ নিৰ্মাণ কৰা হৈছে আপোনালোকে চাওক আৰু ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া এওঁলোকে ইয়াত বিভিন্ন ধৰণৰ খেতিও কৰে ৰঙালাও খেতি অন্যান্য বিভিন্ন ধৰণৰ খেতি কৰে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব যেন মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে প্ৰথমে চাব পাৰে আৰু মোৰ আগৰ ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু অধিক জানিব লগা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ বাই বাই